আমি কোনোবা খাবাইছো আজি আলহী খাব বুলাইছো আজি আমি চাচোন ৰাস্তাৰ অৱস্থা চা এইয়া এইটো হেমন্ত বিশ্ব শৰ্মাৰ ৰাস্তা বোলে বাবা ও বাবা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৰমেনে গাড়ী চলাই আছে বিধায়ক এইবিলাক গোটেই মই খাইছি এই ডিম্পলে হেণ্ডিমেন গোবিন্দ রাস্তা কিন্তু আধা পাকা আগতে পাহাড় আছিল গিলা এতিয়া গোটা ইয়ে ভগৱান কাটি ধ্বংস কৰি দিছে গিলা পাহাড় আছিল আগতে গোটেই কাটি কুটি শেষ কৰি দিছে এইবিলাক মহাদেৱে ৰাস্তা কাণতে থাকে বেছিভাগ এইটো কি হাতী আহিছিল ন আগতে কিন্তু মানে আবেলি 4 বজাৰ পৰা হাতী আহে আৰু ৰাতিপুৱা 4টাত পেৰে যায় আৰু এইবিলাক হাতীৰ ঘৰ আছে এইবিলাকৰ মাটি কাটি আছে গাড়ী ঠেকছা হাই গো বাই এ বাই হাই গো ভিডিঅ'টো ভাল পালি ছাবস্ক্ৰাইব কৰি দিবি বুলি কওঁ ছাবস্ক্ৰাইব কৰি দিব ঘূৰাবা নৰে এইয়া পাহাৰখন চাচোন চাই কাটি কুটি কি কৰিছে বাম্পাৰ পাহাৰৰ মাটিখন পাইছে গোটেইবিলাকে কি কৈছা মানুহে কয় বোলে ধুৰণি পাহাৰখন বৰ ধুনীয়া এইয়া চা পাহাৰখন এইয়া পাহাৰখন গোটেই এনেকুৱা কৰি পেলাইছে হয়তো দূৰৰ পাহাৰ দেখিব ধুনীয়া কি কোৱা ড্ৰাইভাৰ বাবু কিবা এটা কোৱা এইয়া বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ ৰমেন্দ্ৰ নাৰায়ণ নাথ বিধায়ক এইখন আহিছে ৰাস্তাটো বেয়া কৰি পেলাইছে ইমান ধুনীয়া পাক্কা হৈছিলে পাক্কা ফাটি ফাটি গৈছে যেতিয়া প্ৰথম হৈছিল মই ইফাল দি আনা নিয়া কৰিছিলা কাম কৰা মানুহ খাই খাই যাওঁ আৰু হাতী আহে নাই ফালি আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আকৌ এত বানন টকাই ঘূৰাব নোৱাৰে এনেকুৱা পাহাৰ কণিমা কি খবৰ বাই বাই এয়া গোটেই মাখা আজি ফুৰিব আহিছিলোঁ আমি পাহাৰখন দেখিহে বৰ বেয়া লাগিল একদম কি ক'ব এইখিনি চাইছোঁ শিল কিন্তু তামাম শিল আছে ন বা ৰেচিপিও বেয়া কাটে দেই মানুহকেইটা ভাল হৈছে ৰাস্তা কিন্তু বঢ়িয়া এতিয়া সভা আছে কিটা দেখাইছো কেতিয়া হয় হৰি ইয়াতে পুৰা কাম চলি আছে মন্দিৰটো বহুত বঢ়িয়া লগা হ'ল কিন্তু কাম কৰি আছে হৰি হ'ব সোমবাৰী না যাই আছো এতিয়া
এতিয়া এইটো খনাহঁতৰ ঘৰ হাততে এটা আলহী লগ পালোঁ বা কি ধমকি দি আছে আলহী লগ পালোঁ আলহীৰ ঘৰ পালোঁ আলহী বাইদেউ পুৰা আগবাঢ়ছে আমি গোটেই মাহা পিন্ধা পাইলোঁ বাইদেউ দোকানৰ মাল আছে